আমাৰ ব্ৰহ্ম ধৰ্মৰ যি আমাৰ কমিটি আছে ওদালগুৰি জিলা কমিটি তেখেতসকলে ওদালগুৰিত আমাৰ এটা অডিটৰিয়াম আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত এটা অডিটৰিয়াম আৰু গেষ্ট হাউচ নিৰ্মাণ কৰাৰ কাৰণে যোৱা বছৰৰ পৰা আমাক অনুৰোধ কৰি আছিলে চৰকাৰক আৰু যোৱা বছৰত অলপ ফাণ্ড নাটনি হোৱাত এই বছৰ 1,98,00,000 ফাণ্ড আবণ্টন কৰা হৈছে আৰু হিচাপে আজি আমাৰ ইয়াত আধাৰশিলা স্থাপন কৰা হৈছে ব্ৰহ্ম ধৰ্ম আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম প্ৰচাৰ কৰিছিলে আৰু ভাৰত স্বাধীনৰ আগতে গুৰুদেৱ কালীচৰণ ব্ৰহ্মই বড়োসকলৰ মাজত সংস্কাৰ আনাৰ কাৰণে সমাজখন এটা ডিচিপ্লিনেৰী আগুৱাই লৈ যোৱাৰ কাৰণে বহুতখিনি কাম কৰি থৈ গৈছে আৰু তেখেতৰ যি আদৰ্শ নীতি এইটো লৈয়ে আজি অকল ব্ৰহ্ম ধৰ্মৰ লোকসকলে নহয় আমি সকলো আগবাঢ়ি আছোঁ আৰু বড়োসকলে গুৰুদেৱ কালীচৰণ ব্ৰহ্মক অকল ব্ৰহ্ম ধৰ্মৰ মানুহখিনিয়ে নহয় নান ব্ৰহ্ম ধৰ্মৰ মানুহখিনি যিখিনি আছে সেই সকলো গুৰুদেৱক গুৰুদেৱ বুলিয়ে মানে আৰু সেইকাৰণে গুৰুদেৱৰ আশীৰ্বাদত আজি আমাৰ এটা সুন্দৰ সমাজ আমি পাবলৈ সক্ষম হৈছোঁ সেইকাৰণে গুৰুদেৱৰ নীতি আদৰ্শ বচাই ৰখাৰ কাৰণে আহি থকা নৱপ্ৰজন্মক সেই নীতি আদৰ্শ তেখেতৰ যিটো বাণীবিলাক প্ৰচাৰ কৰাৰ কাৰণে ব্ৰহ্ম ধৰ্ম যি কাম কৰি আছে এইটো আমি সদায় সহযোগ কৰি আছোঁ আৰু সহযোগ কৰি যাম বিশেষকৈ আমাৰ এটা নামঘৰত এটা আঁচনি আছে আৰু ওদালগুৰিত এটা ভাল খবৰ আছে আমাৰ ইয়াত ৰবিৰাম ব্ৰহ্ম দাদাই আৰ্টিষ্ট ভিলেজ এখন বনোৱাৰ কাৰণে বহুত বছৰৰ পৰা চেষ্টা কৰি আছে কিন্তু তেখেতে ফাণ্ড পোৱা নাই এই বছৰ মই তেখেতৰ আৰ্টিষ্ট ভিলেজখন ডেভেলপ কৰাৰ কাৰণে য'ত আৰ্টৰ লগত জড়িত থকা বিভিন্ন যুৱ যুৱতী বা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা বেনিফিট হ'ব চ' তেখেতসকলৰ কাৰণে 1 কোটি টকা আবণ্টন দিয়া হৈছে ইয়াৰো আধাৰশিলা আজি স্থাপন হ'ব থেংক ইউ